খাব क्या तो सात वाव तो सात क्या কি আছে ঘৰত আছো সেইকাৰণে ভাবিছোঁ সৰু সুৰা এটা ফাৰ্মাচী দিওঁ আপোনালোকক মেডিচিন লাগিলে অৰ্ডাৰ কৰিব দি দিম। তো হেল্ল' ভাইজানসকল, তো আপোনালোকে কেনেকৈ আছে? আশা কৰোঁ ভালে আছে। তো আমি আজি ইমান ভাল নহয়, কিয় ভাল নহয় তো কৈ আছোঁ। ইমান গৰমত আৰু বেয়া লাগি আছে, সেইকাৰণে বলক গছৰ তলৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাইনেলি আহি আমি আমাৰ ঘৰৰ পিছপিনে বাঁহ গছৰ তলত বহি পৰিলোঁ, কিয়নো ইমান গৰমত আৰু ঘৰত থকা নাযায়। কিয়নো অসম চৰকাৰে কৈছে যে যদি কাৰেণ্ট বিল বেছি আহে তেনেহ'লে ফেনটো বন্ধ কৰি গছৰ তলত বহি থাকিব কৈছে। তো ফেন কি বন্ধ কৰিম আৰু, মানে কাৰণ এনেই নাথাকে কাৰেণ্ট। সেই ৰাতিপুৱা গৈছে, এতিয়ালৈ খবৰ নাই কাৰেণ্টৰ। সেইকাৰণে আমাৰ ঘৰৰ পিছপিনে বাঁহ গছৰ তলত বহি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তো আৰু যদি বাঁহ গছৰ তলত বহিছোঁ তেনেহ'লে কিবা আগত খাই লওঁ, বলক ভিডিঅ'টো চাই থাকক। সাত क्या तो सात सात क्या খাব क्या तो सात वाव तो सात क्या কি আছে? তো আৰু খোৱা লোৱা শেষ। এতিয়া বলক আমি হস্পিটেলৰ পৰা ঘূৰি আহোঁ, কিয়নো ডক্টৰ দেখাব লাগিব। আহি কিনে আকৌ দেখা হ'ব। আৰু ফাইনেলি আহি হস্পিটেল পালোঁ। চাওঁ ভিতৰত যাওঁগৈ, কেনেকুৱা বা ভিৰ, ইমান গৰমত টিকেট ল'ব লাগিব আকৌ। চাওক ৰাতিপুৱাই আহিছোঁ, তথাপি ইমান ভিৰ, চবৰে লাষ্টত থিয় হৈ আছোঁ। ইমান গৰমত যে কিমানকৈ টিকেটটো ল'ম। আলহামদুলিল্লাহ বহুত কষ্ট কৰি টিকেটখন কালেক্ট কৰিলোঁ। আৰু এজন মোৰ বন্ধু আহি আছে, সেইকাৰণে ৱেইট কৰি আছোঁ। আৰু হেৰা আমাৰ বন্ধুজন দেখা গৈ আছে, বহুত লেট কৰি আহি পালে আমাৰ বন্ধুজন। কি হ'ব আৰু, চাওঁ ডক্টৰ দেখাওঁ তাৰ লগত। হাই। আৰু মোক যিজন ডক্টৰে চাব সেই ডক্টৰ ৰুম এতিয়ালৈকে বিচাৰি পোৱা নাই। মোৰ বন্ধু আৰু মই দুজনে একলগত ৰুম বিচাৰি আছোঁ। চাওঁ সন্মুখৰ ৰুম হয় নেকি, গৈ চাওঁ কেনেকুৱা বা। যিটো টপিক্স লৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ, টপিক্স আৰম্ভই কৰা নাই এতিয়ালৈ। কিয় মই কৈছিলোঁ গাটো মোৰ বেয়া। তো মোৰ বহুত দিন ধৰি প্ৰব্লেম হৈ আছে, এসপ্তাহ ধৰি মই ঘৰতে আছোঁ, ছুটি লৈ আহিছোঁ অফিচৰ পৰা। তো মোৰ কি হৈছে, কি প্ৰব্লেম, মেডিচিন টেষ্ট ৰিপৰ্ট দিছোঁ, চব আপোনালোকক গোটেইখিনি দেখা দি আছোঁ। তো বলক দেখক। তো গাইজ আমি ঘৰত বহি থাকি কি কৰিম, বহুত দিন ঘৰত আছোঁ সেইকাৰণে ভাবিছোঁ সৰু সুৰা এটা ফাৰ্মাচী দিওঁ, আপোনালোকক মেডিচিন লাগিলে অৰ্ডাৰ কৰিব দি দিম। এনে ক'লেও বেয়া নাপাব, ধেমালি কৰিলোঁ। এইবিলাক মোৰে মেডিচিন হয়, মোৰ ৰিপৰ্ট টেষ্ট, মোৰ ব্লাড টেষ্ট আৰু এইবিলাক মোৰ মেডিচিন। তো গোটেইখিনি দেখাই দি আছোঁ। চাওক এই হ'ল মোৰ ৰিপৰ্ট, এইটো হ'ল এক্সৰে ৰিপৰ্ট। ৰাজহাড়ৰ প্ৰব্লেম অলপ হৈছে, এইটো হ'ল এক্সৰে ৰিপৰ্ট। তো ঠিক হৈ যাব, মেডিচিন দিছে খালে ঠিক হৈ যাব। আৰু এইবিলাক হ'ল ব্লাড টেষ্ট মোক বহুত দিছে। ইয়াতে 11টা ৰিপৰ্ট আছে। 11টা ৰিপৰ্ট মানে কিমান দেখাম আৰু, ব্লাড চুগাৰ, মেলেৰিয়া, লিভাৰ, বহুত কিবা কিবি দিছে। তো সেইকাৰণে আপোনালোকক ইমান দেখাব নোৱাৰিলোঁ। তো আৰু চাওক এইবিলাক হ'ল আমাৰ মেডিচিন। তো আৰু ভাইজানসকল, আপোনালোকে ৰিপৰ্টখিনিতো চালেই, কিয়নো এসপ্তাহ হ'ল মই ঘৰতে বহি আছোঁ। কিয় অফিচৰ পৰা এসপ্তাহ ধৰি ছুটি লৈ আহিছোঁ, আহি কিনে ঘৰতে ডক্টৰ দেখাই আছোঁ, মেডিচিন খাই আছোঁ, ৰেষ্ট লৈ আছোঁ। তো আজি অলপ মানে 50% ভাল হৈছে, সেইকাৰণে ভাবিলোঁ এটা সৰু এটা ভিডিঅ' বনাই আপোনালোকক দেখাওঁ। তো আৰু আপোনালোকে দোৱা কৰিব যাতে অতি সোনকালে গাটো ভাল হয়, কিয়নো মোৰ অফিচত যাব লাগিব। তো আৰু এইখিনিয়ে।